আজি মই দহি বৰা বনাম তাৰ কাৰণে এয়া উৰদ দাল লৈছো উৰদ দালটো মই এতিয়া ভালদৰে ধুই লম পৰিষ্কাৰ কৰি ধুই ল'ব লাগে উৰদ দালটো বহুত কেইবাৰ ধুই দিম মই যেতিয়ালৈকে চাফা পানীটো নোলায় উৰদ দালটো বহুত পানীত ভালদৰে চাফা কৰি ধুব লাগে এয়া চব ধুনীয়া হৈছে এইটো বগা হৈ গৈছে চাফা হৈছে এইটো এতিয়া মই ইয়াত পানী দিম 5-6 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিম এই উৰদ দালটো 5 ঘণ্টা পিছত এইদৰে ডাবল হৈ ফুলি উঠিছে এতিয়া মই মিক্সিত মিক্স কৰিম এইটো ভালদৰে এতিয়া এইখিনি মিক্স কৰা হৈ গৈছে এইটো একদম ধুনীয়া হৈছে তাৰমানে কি হয় মিক্স কৰাৰ সময়ত যদি মিক্স কৰি থাকাতে টান লাগে তেতিয়াহ'লে অলপমান পানী দিব পাৰে ঠাণ্ডা পানী দি ফেলে মিক্স কৰিব লাগে এইটো আৰু এইটো বেছি পাতলো হ'ব নালাগে ডাঠো হ'ব নালাগে মোৰ এইটো হৈছে পাৰফেক্টে হৈছে এইটো এতিয়া মই এইখিনি 10 মিনিট সময় এইদৰে ঘোল বনাম এইটো উল্টা পুল্টা সাইড কৰিব নালাগে এটা সাইডে দিব লাগে মই হাতেৰে কৰিছো হাতেৰে কৰিলে বেছি মিক্সটো ভাল হয় সেইকাৰণে 10 মিনিট মই একেৰাহে লাৰি থাকিম আৰু এটো সদায় লাৰি থাকতে ওলোটা সাইড কৈ নিদিব সদায় এটা সাইডে দিব তেতিয়া কি হয় এইটো ফুলি ফুলি অহা গেছটো বাহিৰ হৈ ওলাই যায় এতিয়া মই কেৰাহী এটা উঠাই দিছো তাত ৰিফাইন তেল দিছো তেলখিনি গৰম হৈছে এতিয়া মই এইটো ভাজিম হাতখন প্ৰথমতে তিয়াই লৈছো হাতখন পানীত তিয়াই ল'ব লাগে নহলে এইটো লাগি ধৰে হাতত আৰু ভালদৰে এইটো গোল কৰিব নোৱাৰি এইদৰে হাতখন তিয়াই তিয়াই এটা এটা কৰি দিব লাগিব ভাজি থকাৰ সময়ত গেছটোৰ ফালে মন কৰিব কেৱল জুইটো যাতে বাঢ়ি নাযায় নহ'লে কি হ'ব তলত লাগি ধৰিব আৰু ভিতৰৰ ফালে নিসিজিব সেইকাৰণে কম জুইত ভাজিব লাৰি দিছো সব অলটাই দিছো তলত লাগি ধৰা নাই গেছটো মিডিয়ামত আছে এইটো ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব বৰা এতিয়া মোৰ ব্ৰাউন কালাৰ হৈছে এতিয়া মই এইটা উঠাই থৈ দিছো এখন থালত টিস্যু পেপাৰৰ লগত এতিয়া তেলটো ইয়াত হেৰি হৈ যায় তেলটো ৰৈ যাব
হাতখন মই পুনৰ পানীত তিয়াই লৈছোঁ। এইটো বহুত ইম্পৰ্টেণ্ট বৰা ভাজিবলৈ, উৰদ দালি বৰা ভাজিবলৈ হাতখন তিয়াই ল'ব লাগিব, নহ'লে কিন্তু গোলটো ভাল নহয়, বৰাটো ভাল নহয় দেখিবলৈ। এইটো ভাজি থকাৰ সময়ত একেবাৰে জুইটো মিডিয়ামত ৰাখিব। এয়া চাওক লাগি ধৰা নাই তলফালে আৰু ফুলি ফুলি উঠি আহি আছে। বৰাকেইটা ব্ৰাউন কালাৰ হৈছে। এইখিনি মই এতিয়া আন এখন বাচনত এইদৰে উঠাই ৰাখিছোঁ। এয়া মই এটা পাত্ৰত পানী লৈছোঁ, গৰম পানী। গৰমটো মানে এইখিনি যাতে হাতখন এইদৰে ৰাখিব পাৰি, ইমানটো গৰম থাকিলেই হ'ব। ইয়াত মই বৰাকেইটা দি দিছোঁ। এই বৰাখিনি পানীত মই 10 মিনিট সময় এইদৰে ৰাখি দিম, যাতে ইয়াৰ এক্সট্ৰা তেলটো ওলাই যায়। সেয়ে মই এখন ঢাকনি দি থৈ দিছোঁ 10 মিনিটৰ কাৰণে। এই 10 মিনিট হৈ গ'ল, বৰাকেইটা ধুনীয়াকৈ ফুলি উঠিছে। এটা মই দেখুৱাই দিছোঁ ভিতৰৰ ফালে, এনেকুৱা হৈছে এইটো, আৰু একেবাৰে ছফ্ট হৈছে। এই চাওক খুব ধুনীয়া হৈছে, দুফালে স্পঞ্জি হৈছে, ধুনীয়া হৈছে এইটো। আৰু এতিয়া মই পানীৰ পৰাই এইকেইটা উঠাই ৰাখিম। এইটো সাধাৰণভাৱে এইদৰে পানীটো চেপি উলিয়াই দিব। এইদৰে দিলে ইয়াত তেলটো একেবাৰে নাথাকে, তেলটো ওলাই যায় পানীৰ লগত। বৰাকেইটা মই পানীৰ পৰাই উঠাই দিলোঁ, আৰু এতিয়া মই বৰাকেইটা ফ্ৰিজত ৰাখিম। প্ৰায় 20 মিনিটমান সময় ৰাখি দিম, তাৰপিছত খাবলৈ ৰেডি হ'ব। এয়া বৰাকেইটা 20 মিনিট পিছত ফ্ৰিজৰ পৰাই মই উলিয়াই লৈছোঁ। এইখিনি হৈছে মিঠা দৈ, এইটো গ্ৰীণ চাটনি, এইটো তেতেলী টেঙাৰ মিঠা টেঙা চাটনি, এইটো এটা মিক্স মছলা। ইয়াত আছে জিৰা, আজৱাইন, ক'লা নিমখ আৰু চাট মছলা আৰু জলকীয়াৰ গুড়ি, এইকেইটা আছে। এই তিনিটা মই আজি থাৰ্মকলৰ বাতি লৈছোঁ, যিহেতু মই ৰেষ্টুৰেণ্ট ষ্টাইলত দহি বৰা বনাম, গতিকে ইয়াতো সেইকাৰণে প্লাষ্টিকেই ইউজ কৰিছোঁ, যাতে খাই আমেজ পাই ৰেষ্টুৰেণ্টত খোৱা যেনে লাগে। এতিয়া মই তিনিটা বাতিত ৰেডি কৰি দিম।
এয়া দৈ দিছোঁ। এতিয়া গ্ৰীণ চাটনি দিছোঁ। এইটো চাটনি মই ঘৰতে বনাইছোঁ। এইটো তেতেলী টেঙাৰ মিঠা টেঙা চাটনি। এইটো মছলাটো আচলতে হাতি দিয়ে দিব লাগে, চাৰিওফালে নহ'লে বেছিও পৰি যায় কেতিয়াবা। এই চাওক, দেখিবলৈ খুব ধুনীয়া, খাবলৈও বহুত সোৱাদ হ'ব। আপোনালোকেও বনাই চাব ঘৰতে এইদৰে, যিহেতু এতিয়া লকডাউনৰ সময়, ৰেষ্টুৰেণ্টত যোৱাও অসুবিধা, গতিকে ঘৰতে বনাই দহি বৰা খাই চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব।